এতিয়ালৈকে নিজে ওলোৱা নাই ৰঙাদাহঁতি মাতিলে এতিয়া বৰ্তমান মই গৈ আছোঁ ৰঙাদা ঘৰলৈ। এইটো ৰাস্তাই শৰ্মাদা ঘৰ, এইটো গেটখন এখন। এয়া আমাৰ শৰ্মাদাই ধূপ কাঠি জ্বলালে মন্দিৰত। এয়া কাপোৰ চাপোৰ পিন্ধিব এতিয়া। এইটো কি হয় কিবা এটা লৈ আহিছে। এইটো আমাৰ শৰ্মাদাৰ ঘৰ, মানে বাবাটো শৰ্মা। তাৰপিছত বাকীখিনি দেখাই আছোঁ আৰু চাহকণ খাম। এইটো মোৰ মামা এটা আহি আছে বৰ্তমান, এইটো কামলৈ যাবলৈ আমাৰ লগতে যাব এতিয়া। মামা এটা আৰু বন্ধু এটা আহি আছে, দুটা আহি আছে। এইটো বকা চোলা পিন্ধাটো পুৰা ধুনীয়াকৈ খোজকাঢ়ি আহিছে। এইটো এইবোৰ নক'ব আকৌ ঠেত নাপায় ন। এইবোৰ দন কাজিয়া নকৰিব, ভালকৈ কাম কৰিলে হয় আৰু। এই আমি একে লগৰ সেই কি কোৱা মামা, এজন মোৰ মামা, এইটো আমাৰ এই কিবা ফেক্টৰী বুলি, ফেক্টৰী নহয় কিবা গুদাম। এইটো এজন মোৰ মামা, হয় নাই মামা? কথাটো হয় নাই? এয়া শ্যাম মন্দিৰ গ'ল। এতিয়া আমি যাবলৈ বাকী আছে আৰু গাড়ী অহা নাই। এইকেইটা গৈ আছে। বৰ্তমান এতিয়া ডিমৌ পালোহি। শৰ্মাদা ক'ত যাম আমি এতিয়া? ৰাধা কৃষ্ণ মন্দিৰ। তাৰপিছত আমি ৰাধা কৃষ্ণ মন্দিৰ ওচৰত গৈ পেলাই কাম কৰিম। আমাৰ ঠিকাদাৰ আহি আছে আৰু এইটো ৰাস্তা গৈ আছোঁ আমি। এইটো আমাৰ ৰাধা কৃষ্ণ মন্দিৰ। এতিয়া বান্দৰকেইটা কি ধুনীয়াকৈ খেলি আছে চব। ভাই ককাই নে কি নাজানো আৰু, ভাই ককাইকে হ'ব। বান্দৰকেইটা কি ধুনীয়াকৈ খেলি আছে দেখিছেনে বাৰু? আমাৰ ৰাধা কৃষ্ণ মন্দিৰ। এইপিনে মহান যায় না চবতে। কাইলৈ ফোন কৰি আছে আমাৰ ঠিকাদাৰলৈ ফোন কৰিছে। আমাৰ নাম কি আছিলে ঠিকাদাৰ? এইপিনে চাওক, এইপিনৰ পৰা শিৱসাগৰৰ পৰা আহে, তাৰপৰা এইপিনে যায় মৰাণ। তাৰ মাজতে আমি ৰখি আছোঁ এই ৰাধা কৃষ্ণ মন্দিৰ ওচৰত মানে ওপৰত নহয়। তোমাৰে কালৈ ভিডিঅ' কল কৰিছে? চবতে এই চবতে কালৈ ভিডিঅ' কল কৰিছে? আহি পাবই গৈছে মানে পূজা পাঠ কৰিব নাপায় মানে এবছৰলৈকে মোৰ দেউতা নাই, সকাম চকাম যে নাই হোৱা যে তুমি ক'ত? ইয়াতে আমতলৰ ওচৰতে দোকানত। এতিয়া আমি চাহ খাব আহিছোঁ। তোমাৰে চাহ খাব ন? তোমাৰে কি চাহ খাব? আৰু লগত চাহ খাম আৰু এতিয়া বৰ্তমান চাহ তাহ খাই মানে ডাইৰেক্ট কামত ধৰিম আৰু কি আমাৰ শৰ্মাদা দুইজনকে বহি দেখাত কেনেকুৱা লাগিছে বাৰু আজি? যাবৰ গতে লাগিছে আৰু। এতিয়া আমাৰ চাহ তাহ খাই হৈ গ'ল। এতিয়া আমাৰ ঠিকাদাৰজন আহিব, মেচিন চেচিন লৈ আহিব। এতিয়া তাৰপৰা যাম আৰু কাম কৰিবলৈ। তোমাৰ চাহ খাই কেনেকুৱা লাগিলে? শিখৰ মেইন হয় নাই? শিখৰ লগত চাহ খাই কেনেকুৱা লাগিলে? এইপিনে চাওক, এইপিনে কেলৈ চাই আছে? কেমেৰা আগত আহিবলৈ লাজ কৰে নেকি? শিখৰটো ধুনীয়াকৈ মিলাওক, তাৰপৰা খাম আৰু তাৰপৰা মেচিন চেচিন লৈ কামলৈ যাম আৰু হয় নাই? এতিয়া আমাৰ দাদা এজনো আহিলে, দীপদা
দিগদাৰ এতিয়া আহিলে লগ পাই গ'লোঁ গাড়ীৰ পৰা নামিছে জাষ্ট নামিছে এতিয়া তাৰপৰা ঠিকাদাৰজন আহিব ঠিকাদাৰজন অহাৰ পিছত আমি কাম কৰিম আৰু এজন আমাৰ সমাদা বুলি কয় এজনে বেয়া কথা পাতি আছে ফোনত দেখিছা এই সমাদা ইমান কাৰ লগত ফেনাই আছে তাৰপিছত এয়া আমাৰ দীপদা কিবা কৈ দিয়ক আমাৰ দীপদা আমাৰ একদম কামৰ শ্ৰেষ্ঠ মানুহ শ্ৰেষ্ঠ নহয় জ্যেষ্ঠ ক'বলৈ গ'লে মোৰ গুৰুৱে হ'ব আৰু কাম শিকাই আছে এইজন বস্তু উলিয়াই আছে দীপদা ঠিকাদাৰ পালেহি আৰু গৈ আছোঁ কামৰ ছাইডত আমি আৰু এতিয়া বেছি দূৰ নহয় 10 মিটাৰমান গ'লেই পায় আহি এইবোৰ প্ৰথম কৰিলোঁ আৰু বন্ধুসকল চাই লওক গোটেই আঠা হৈ গ'ল হাত সেই চমাদা বহুত কষ্ট কৰিলে দেই ঠেলা মেলা খোলা মেলা চব চমাদা এইটো আমাৰ পাইপ ৰেঞ্চ আৰু কিবা থাকিলে নি ৰাইজ দুখ লগা কথা এটা আছে দুখ লগা কথাটো হ'ল মানে কি ইয়াতে বান্দৰ থাকে বান্দৰটো মানে মাৰি পেলালে কুকুৰ এটা নহয় 2-3টা মানে বান্দৰটো সৰু পোৱালি আছিলে তাক মানে মাৰি পেলালে তাৰপিছত এতিয়া ৰ'ব বাৰু দেখাম আপোনালোকক চাব দে বান্দৰটো এইটো তাতে পৰি আছে বেচাৰটোক মাৰি পেলালে পোৱালি বান্দৰ ন এইটোৱে মাৰিলে এইটো এটা আৰু সেইটো এটা মাৰিলে কামুৰি পেলালে মানুহটো উঠিছে মাইকী বান্দৰ নে মতা বান্দৰ বেচাৰটোক মাৰি পেলালে ক'ৰবাত গৈ লৈ গৈ পুতি পেলাব লাগিছিলে আনাৰদা ৰোৱা বেলেগ ছাইডত যাম আমাৰ বছে দিব দিয়া কিবা চিখৰ খাবলৈ পইচা দিব বেয়া কথা নক'ব খালি আমাৰ বছ হয় দেই একদম শ্ৰদ্ধাৰ মানে কেনেকৈ 10 টকা দিলে হ'ব আপুনি নিজে কওক 3টা আছে 30 টকা দিয়ক 30 টকা দিয়ক এতিয়া আমি মানে ডিমৰ পৰা শিৱসাগৰ গৈ আছোঁ শিৱসাগৰত এতিয়া কাম নাই মানে আজি বাজিলে কেইটা চাওকচোন আজি মানে 10টামান বজাতে 10টা-11টা বাজিলে হয় নাই 12টা কিমানতে মানে আজি ছুটি কৰি দিলোঁ সেইটো কাৰণে কাম বন নাই দিদা কাম বন নাই সেইটো কাৰণে ঘূৰি গৈছোঁ আৰু চমাদা এইপিনে চাওক যাওঁগৈ হয় নাই গাড়ী এখনলৈ ফোন কৰক ন আমাৰ নিচাদৌ আছে নহ'লে ককাইদেউ আছে ইয়াতে মানে শনিবাৰে বন্ধ থাকে ডিমৌত আৰু আমাৰ তাত দেওবাৰে বন্ধ থাকে শনিবাৰে ডিমৌত বন্ধ থাকে ইমান মানুহবোৰ আছে ক্লাছ এইজন আমাৰ ককাইদেউৰ লগত গৈছোঁ শিৱসাগৰ গৈছে শিৱসাগৰ গম পোৱা নাই গাড়ী বেয়া ভাবিছে ইয়াত এই গাড়ী লাহে লাহে থানাত ভৰাই দিম চেপা লাগি গৈছোঁ দেই হে চেপা লাগি গৈছোঁ দিগদাৰটো আৰু পেটু ওলাব দেই দিগদাৰ পাই গ'লোহি শিৱসাগৰ STC এতিয়া ঘৰত যাম আৰু দিগদা যায়গৈ এখন গাড়ীত এনেই আৰু বহি 2টা গেম খেলিলোঁ এগেমমান গেম খেলি আছিলে এয়া গেম খেলি আছিলে নিজে উৰিলোঁ মানে মাৰি দিলে আহিলোঁ আমাৰ অসমীয়া ভাষাত কি বুলি কয় উৰিলোঁ আমাৰ ট্ৰেডিশ্যনেল ভাষাত হয় নাই বাকী এতিয়া কি কয় যাওঁগৈ আৰু উৰিলোঁ দিবদা যাওঁগৈ আৰু বাই বাই মই থাকোঁ ফ্ৰেণ্ডসকল মই ঘৰলৈ আহি গা চা ধুই ফ্ৰেছ হৈ
মোবাইলটো লৈ ভিডিঅ'টো আকৌ ষ্টাৰ্ট কৰিছোঁ। ভাতকেইটা খাই একদম ধুনীয়াকৈ মৰ্টন এটা খালোঁ আছিলে। এতিয়া ক'ৰবাত ওলাই মেলি যাওঁ আৰু এতিয়া আপোনাৰ চাফা লাগিছে নাই? আপুনি একদম পূৰা যাব লাগিছিলে ন? বাইপাছৰ ৰাস্তাবোৰ কেনেকুৱা দেখিছেনে বাৰু? একদম খলা বমা কি ক'ব উপায় নাই। দুৰ্ঘটনা এইবিলাকৰ পৰাই ঘটে আৰু কিনো কৰিব আৰু চাওকচোন এনেকুৱা বেয়া ৰাস্তা। আমি এতিয়া গৈ আছোঁ শিৱসাগৰ টাউন, মানে শিৱসাগৰতে থকা যেতিয়া শিৱসাগৰ টাউন বুলিয়ে কৈছোঁ। এয়া আমাৰ হ'ল শিৱসাগৰ ৰেলৱে ষ্টেচন। চাই লওক, আজি মানে মোৰ লগৰ এটা অহাৰ কথা আছে, তাৰফালে আজি ষ্টেচন, এইটো ষ্টেচনৰ লগৰ এটা আহি আছিলে। এতিয়া আমি ফুচকা খাই ল'লোঁ, খাই লৈ এতিয়া যাম আৰু এতিয়া আমি ফুচকা খাই মানে গৈছোঁ আৰু ঘৰলৈ, ৰুমলৈ গৈ আছোঁ। এইডোখৰ দলমুখ চাৰিআলি বুলি কয়। যাম আৰু ঘৰলৈ গৈ আছোঁ আৰু বৰ্তমান ঘৰ আহি পাই গ'লোহি। কি বুলি কয়, ঘৰ আহি পাই গ'লি। এতিয়া কি কৰিম, একোতো নাই কাম কৰিবলৈ, তেন্তে আজিলৈ ভিডিঅ'টো সমাপ্তই কৰোঁ নেকি? তেন্তে ভিডিঅ'টো সমাপ্ত কৰোঁ। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব।